ডাইৰেক্ট গলত সোমাই যায় না। ৱেলকাম বেক টু মাই নিউ ব্লগ। এতিয়া মই আৰু সজলদা গৈ আছোঁ লোকেল ধাবাত গৈ আমি লোকেল বস্তু কি কি পাওঁ খাম। বহুত মন গৈ আছে শামুক খাবলৈ, পলু মুগা কিবা কিবি। মই একচুৱেলি নাখাওঁ এইবোৰ। এইফালে সজলদা ওলাইছে পূৰা বাইক লৈ। তো চলো এতিয়া আমি যাওঁ লোকেল ধাবা। বা বহুত আগত গুচি গ'ল এই টিকলি। চলো পূৰা ৰেডি। এতিয়া আমি গৈ আছোঁ লোকেল ধাবাত গৈ আমি পূৰা লোকেল বস্তু খাম। আজি ৰবিবাৰ, তাতে আমি পাম নে নাই চিট কোনো ঠিক নাই, গেৰাণ্টি নাই। তাৰমানে ৰবিবাৰে বহুত মানুহ হয় তাতে। চ' নাজাৰা আকৌ এনেকুৱা ধৰণৰ চাওক, মজা লাগিছে ভিউ। বৰ্তমান আমি আছোঁ 9 মাইলত পৰা যাম এতিয়া, আৰু হাইৱে পাম আৰু বেছি দিন নাই। 9 মাইলৰ পৰা ভিতৰত সোমাই থাকোঁ আমি। এতিয়া হাইৱে পাম আমি। চলো এইটো হাইৱে পাই গ'লোঁ। নৰ্থ ইষ্টৰ সকলোতকৈ ডাঙৰ পেট্ৰল পাম্প এইখন হয়। চাওক, আহিলে তেল ভৰাব কেতিয়াবা। এতিয়া লাগিব মজা, পূৰা টাৰ্ণিং ৰাস্তা ন। এইয়া এইটো গণেশ মন্দিৰ। এই প্ৰভু, তেল ভৰাই ল'লোঁ পূৰা। আমি খানাপাৰা পালোঁ এতিয়া, আৰু আমি গড়চুক হৈ যাম ন। গড়চুক হৈ আমি জালুকবাৰী হৈ নাযাওঁ, গড়চুক হৈ যাম। এইফালে একলেণ্ডৰ এইফালে যাম। আৰু আহি পালোঁ আমি গড়চুক, আৰু এতিয়া আমি যাব লাগিব লেফ্ট ছাইড। ভিউ মজা হৈ আছে ন আজি, খালি ৰ'দ বেছি। পাম আৰু অকণমান আছে, বেছি দূৰ নাই আৰু। ৰাস্তাখন ধুনীয়া বনাইছে এতিয়া, আগত ভাঙা চিঙা আছিলে, অলপ মানে ভাল বনাইছে। তো আহি পালোঁ লোকেল ধাবা। কোনটো? এইটো নে এইটো? বাইকখন পাৰ্ক কৰি আছে। ফাইনেলি আহি পালোঁ লোকেল ধাবা, আৰু ভিতৰত গৈ চাওঁ কি কি আছে, কি খাব পাৰোঁ। কিন্তু সঁচা কথা কৈছোঁ, ডাইৰেক্ট দেখাব নোৱাৰোঁ, বহুত মানুহ আছে তো। চ' ড্ৰিংকছ কৰি থাকিব পাৰে, তো দেখাব নোৱাৰিম। তো অলপ জুহাল লোকেল ধাবাত আহিছোঁ আমি। আৰু চাওক, বহুত কম দামতে আছে চব বস্তু মোটামুটি। কি খাওঁ চাওঁ আৰু খাওক অৰ্ডাৰ ল'বলৈ। অসমীয়া থালি মাত্ৰ 60 টকা। ব্ৰইলাৰ ফ্ৰাই লৈছোঁ, আৰু কিবা কিবি চাটনি দিছে। এইটো মেইন বস্তু। মই নাখাওঁ, মই খাম ব্ৰইলাৰ, দাদাই খাব এইটো। মজা ন? ডাইৰেক্ট গলত সোমাই যায় না। মই ব্ৰইলাৰ খাব লাগিব। 100 টকা প্লেট, 100 টকা প্লেট, আচাৰ লগত ফ্ৰী। তো আপোনালোকে আহিব লোকেল ধাবাত, বহুত মজা লাগে খাই, মানে বহুত টেষ্টি বনাই আছে। দামো কম, আৰামত খাব লাগে আৰু। দাম কম, 100 টকাতে চব পায়। ফ্ৰাই চাই পৰা শামুক, পলুমুকা, গাহৰি, কেঁকুৰা, মানে চব আৰু অল এভ্ৰিথিং পাব। খাই চাওক, কুচিয়া, মাগুৰ মাছ, শিঙি মাছ, মানে চব। পুঠি মাছ, মানে কি লাগে, চব লোকেল হয়। আহিব, খাব, এনজয় কৰিব, যাব। চলো। তো ফাইনেলি খাই ক্লিয়াৰ কৰিলোঁ। ৰুটি লৈছিলোঁ, দুখন ৰুটি খালোঁ, আৰু আৰামত খাই লৈ এতিয়া আমি ওলাই যাওঁ। লোকেল ধাবাটো কিছু এনেকুৱা ধৰণৰ, ভিতৰত দেখাব নোৱাৰোঁ, সেইকাৰণে বাহিৰত দেখালোঁ। আৰু আমাৰ বাইকটো বাহিৰত ৰাখিছোঁ, গমেই পাইছে। জাগাই নাপায়, ইমান কষ্ট কৰি আমি বহিলোঁ আহি। আৰু এইটো কেবিন হয়, ইয়াতে বিল পে' কৰিব লাগিব। বাকী আহিব জুহাল লোকেল ধাবা। চলো, ফাইনেলি খাই লৈ ওলাই আহিলোঁ, আৰু এতিয়া ৰজনীগন্ধা খাম চাগে অকণমান। আয়ুৰ্বেদিক ঔষধ ন এইটো। ভিডিঅ'টো কেনে পালে ক'ব একবাৰ। মিলতে নেক্সট ভিডিঅ' में, तब तक के लिए बाय बाय। जय हिंद, वंदे मातरम, जय।